শিক্ষক হৈছে এডাল মমবাতিৰ দৰে যিয়ে নিজকে নিঃশেষ কৰি হ'লেও আনক পহৰাই ৰাখে। যদিও এটা শুভেচ্ছাই এজন শিক্ষকক সুখী কৰিব পাৰে, তথাপিও চাওঁ আহক শ্ৰেষ্ঠ শিক্ষক দিৱসৰ ভাষণৰ সৈতে দিনটো কেনেকৈ অধিক স্মৰণীয় কৰি তুলিব পাৰি। ছাত্ৰ ছাত্ৰীসকলে নিজৰ গুৰুৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিবলৈ শিক্ষক দিৱসৰ ভাষণৰ এটি চমু নমুনা আগবঢ়োৱা হয়। শিক্ষক দিৱস 2023ৰ বাবে ছাত্ৰ ছাত্ৰীৰ আদৰণি ভাষণ। নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ এই চেনেললৈ। যদি আপোনালোকে মোৰ চেনেলত আজি প্ৰথম ভিজিট কৰিছে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। সকলোকে সুপ্ৰভাত। সন্মানীয় অধ্যক্ষ, সন্মানীয় শিক্ষক, প্ৰিয় সহপাঠী, ছাত্ৰ ছাত্ৰী আৰু আমন্ত্ৰিত অতিথিসকল, আজি শিক্ষক দিৱসৰ এই শুভক্ষণত আপোনালোক সকলোৰে আগত থিয় দি আপোনালোকক উষ্ম আদৰণি জনোৱাটো মোৰ বাবে এক বৃহৎ সৌভাগ্য। আমি আপোনাৰ বিদ্যালয়ৰ নামটো ল'ব। আমি অমুক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে আমাৰ অবিশ্বাস্য শিক্ষকসকলৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰাৰ এই সুযোগ পাই নথৈ আনন্দিত হৈছোঁ। আজি আমি অপৰিসীম আনন্দ আৰু কৃতজ্ঞতাৰে একত্ৰিত হৈ আমাৰ হৃদয়ত এক বিশেষ স্থান দখল কৰা এটা দিন উদযাপন কৰিবলৈ লৈছোঁ, আৰু এয়া হৈছে শিক্ষক দিৱস। আমাৰ হৃদয় আৰু মনত জ্ঞানৰ শিখা জ্বলোৱাৰ বাবে নিজৰ জীৱন উচৰ্গা কৰা সেই উল্লেখযোগ্য ব্যক্তিসকলক আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আমাৰ জীৱন গঢ় দিয়াত শিক্ষকৰ অমূল্য ভূমিকাক আমি স্বীকাৰ কৰিবই লাগিব, আৰু আজি এই বিশেষ দিন হোৱাৰ বাবে আমাৰ হৃদয়ত শিক্ষক দিৱসৰ এক বিশেষ মৰ্যাদা আছে। তেওঁলোকে কৰা ত্যাগ, ধৈৰ্য আৰু তেওঁলোকে প্ৰতিদিনে আমাৰ সৈতে বিনিময় কৰা প্ৰজ্ঞাক চিনি পোৱাৰ দিন। আমাৰ শিক্ষকসকল কেৱল শিক্ষক নহয়, তেওঁ আমাৰ আদৰ্শ, আমাৰ পথ প্ৰদৰ্শক আৰু আমাৰ প্ৰেৰণাৰ উৎস। তেওঁলোকে একমাত্ৰ এনেকুৱা ব্যক্তি যিজনে আমাক বিশ্বাস কৰে। যেতিয়া আমি নিজকে সন্দেহ কৰোঁ, তেওঁলোকে আমাক ঠেলি দিয়ে আকাশ চুবলৈ আৰু তৰাৰ সৈতে কথা পাতিবলৈ। আজি আমি আমাৰ শিক্ষকসকলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ সময়ত আমাৰ শিক্ষণ যাত্ৰা আৰু ব্যক্তিগত বিকাশত তেওঁলোকে কি গভীৰ প্ৰভাৱ পেলাইছে সেই বিষয়ে দুষাৰি নকলেও নহ'ব। তেওঁলোকে কেৱল জ্ঞান প্ৰদান কৰাই নহয়, লগতে মূল্যবোধ, নৈতিকতা আৰু জীৱন দক্ষতাও জগাই তোলে, যিয়ে আমাক ভৱিষ্যত জীৱনত ভালদৰে বিচৰণ কৰাত সহায় কৰিব। ছাত্ৰ হিচাপে আমি এনে এখন প্ৰতিষ্ঠানৰ অংশ হোৱাৰ সুবিধা পাইছোঁ যিয়ে কেৱল শৈক্ষিক উৎকৰ্ষতাই নহয়, চৰিত্ৰ বিকাশতো সহায়ক হয়। আমাৰ শিক্ষকসকলে এক অনুকূল শিক্ষণ পৰিৱেশ গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে, য'ত আমাৰ বৃদ্ধি, অন্বেষণ আৰু আমাৰ দেশৰ দায়িত্বশীল নাগৰিক হ'বলৈ আমাক যথেষ্ট সহায় কৰিব। এই বিশেষ দিনটোত আহক আজি আমি প্ৰতিজ্ঞা লওঁ, আমাৰ শিক্ষকসকলে দিয়া জ্ঞানক মনোযোগ আৰু সন্মানীয় ছাত্ৰ ছাত্ৰী হ'ম। আমি মনত ৰখা উচিত যে আজি আমি যি জ্ঞান লাভ কৰি আছোঁ, ভৱিষ্যতে সেই জ্ঞানে কাইলৈ নেতা বা চিন্তাবিদ হিচাপে আমাক গঢ় দিবলৈ সহায় কৰিব। শেষত আকৌ এবাৰ আপোনালোক সকলোকে শিক্ষক দিৱসৰ এই আনন্দময় উদযাপনলৈ উষ্ম আদৰণি জনাইছোঁ। আজি আমি আমাৰ শিক্ষকসকলৰ প্ৰতি গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰাৰ লগতে শিক্ষা, জ্ঞান আৰু সবলীকৰণৰ মনোভাৱক উদযাপন কৰিবলৈ একত্ৰিত হৈছোঁ। ধন্যবাদ মহাশয়সকল। আপোনালোক আমাৰ পথ প্ৰদৰ্শক, আমাৰ নিৰ্দেশক আৰু আমাৰ শক্তিৰ স্তম্ভ হোৱাৰ হিচাপে সদায় আমাৰ লগত থিয় হৈ থকা কাৰণে অলেখ অলেখ শিক্ষক দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ, আৰু আপোনালোকৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ। ধন্যবাদ। শিক্ষক দিৱসৰ ওপৰত দিয়া এটি চমু ভাষণ ইয়াতেই অন্ত পৰিল।